এটা জনশূন্য পথত এখন চাইকেল লৈ ফুল স্পীডত সি গৈ আছে। এনেতে কাণত এটা শব্দ বাজিছে। ঐ উঠ আকৌ, ইমান দেৰি হ'ল, উঠ উঠ। এনেতে তাৰ চকুজুৰি খোল খালে আৰু সন্মুখত দেখে মাকৰ ৰণচণ্ডী মূৰ্তি। ইমান দেৰি হ'ল, এতিয়ালৈকে শুই থাকিবলৈ আহিছে। কি যে হ'ব এই ল'ৰাটোৰ। ঐ ল'ৰা, স্কুল নেযাও নি? উঠ আকৌ তই, কি কৰি আছ বাৰু? কি যে হ'ব, পঢ়া শুনাত অলপো মন নাই দেই ল'ৰাটোৰ। নুঠ কিয়? সি খৰধৰকৈ উঠি চকুকেইটা মোহাৰি মাকক সোধে, অ' মা, মোক চাইকেল এখন কিনি দিবি। পঢ়া শুনা নাই, চাইকেল লাগে তাক। উঠ বিচনাৰ পৰা উঠি গা পা ধুই স্কুললৈ ওলাগে যা। চাইকেল লাগে, পঢ়িব শুনিব নোৱাৰে, এতিয়ালৈকে শুই থাকিবলৈ আহিছে। উঠ। লগৰবোৰে চবেই চাইকেল লৈ যায়, মোকহে নিদিয় তহঁতি? অকল মোক চবেই গালিহে পাৰি থাকে। হ'ব বাৰু, এইবাৰ তোৰ বাৰ্থডে হওক, বাৰ্থডেত তোক চাইকেল এখন দিব লাগিব। তই চিন্তা নকৰিবি, তোক এইবাৰ দিম যা। এনেকুৱা কিমান বাৰ্থডে পাৰ হৈ গ'ল, সদায় ইটোৰ পিছত সিটো অজুহাত সিহঁতৰ। মাকে তাৰ কথা শুনি দেউতাকৰ চকুলৈ চাই ৰ'ল। কথাটো অৱশ্যে হয়, চাইকেলখন তাৰ প্ৰয়োজন একেবাৰে নোহোৱা নহয়। তাক চাইকেলখন কিনি দিলে দেউতাকৰ অলপ সময় ৰাখিও হ'ব। স্কুললৈ অনা নিয়া কৰা, আকৌ টিউচনবোৰ থাকে। তাৰ সেইবোৰ কামত লাগি থাকোঁতেই দেউতাকৰ সদায় কামলৈ যোৱা দেৰি হয়। কিন্তু কি কৰিব, নকৰিলেওতো নহয়। ক্লাছ 10ৰ ল'ৰাটোক বাপেকে এইকণ সুবিধা কৰি দিবই লাগিব। মেট্ৰিক পৰীক্ষাটো আহি আছে তাতে। খোজকাঢ়ি আহিলে যদি তাৰ ভাগৰ লাগে, আৰু সি তেতিয়া ৰাতি পঢ়িব কেনেকৈ? কথাবোৰ দেউতাকেও নুবুজা নহয়। কিন্তু কি কৰিব, হাজিৰা পইচাকেইটাই কিমান আৰু জোৰা টাপলি মাৰিব। তাতে আকৌ ঠিকাদাৰ দেৰিকৈ আহিলেই সদায় পইচা কাটে। বৰুৱা ছাৰে ল'ৰাটোৰ পঢ়া শুনাৰ দায়িত্বখিনি লৈছে বুলিহে, নহ'লেনো ক'ত দেউতাকে তাক প্ৰাইভেট টিউচনটো দিয়াব পাৰে। কিন্তু তাৰ সৰু মনটোৱে ইমানবোৰ কথা চিন্তা কৰিব পৰা হোৱাগৈ নাই। তাতে আকৌ বাপেকে একমাত্ৰ ল'ৰাটোক চাইকেল এখন কিনি দিম বুলি আশা দি থৈছে। চাইকেলখনৰ কাৰণে মনটো বেয়া কৰা দেখি আজি স্কুললৈ যাওঁতে দেউতাকে পিছফালে বহি তাক চাইকেলখন চলাই যাবলৈ দিলে। ৰাস্তাত গৈ থাকোঁতে সি দেউতাকক পুনৰ সুধিলে, অ' দেউতা, মায়েনো কিয় ইমান খং কৰে? চাইকেলখনৰ কথা সুধোতে দেখোন তুমি মোক দিম বুলি কৈছিলা, সেইবাবেহে কৈছিলোঁ। দিম, তোক নিদিনো কাক দিম? এইকেইদিন পইচাবোৰ বেলেগত খৰচ হৈ থকা নাই জানো? আকৌ গোট খালে দিমেই তোক। আৰু কিমান দিন কোৱাচোন? এনেকৈ হ'লে দেখোন মই এদিনো স্কুললৈ চাইকেলখন নিবলৈ নাপাওঁ। মই লগৰবোৰক তুমি চাইকেল দিবা বুলি আগতেই কৈ থলোঁ, এতিয়া সিহঁতে মোক মিছলীয়া বুলি জোকায়। মই আকৌ তুমি দিম বুলি কৈছিলা কাৰণেহে কৈছিলোঁ। তাৰ কথা শুনি দেউতাকে চাইকেলখন ৰখাবলৈ ক'লে তাক, আৰু চাইকেলৰ পৰা নামি দিলে। কি হ'ল দেউতা, কিয় নামি দিলা? আজিৰ পৰা এইখন চাইকেল তই স্কুললৈ লৈ যাবি, যা। পুতেক আনন্দত জঁপিয়াই উঠিলে। সি সুধিলে, হে, সঁচা? আৰু তুমি? মোৰ কাম ওচৰতেই আছে, মই খোজকাঢ়িয়ে যাব পাৰিম। খোজকাঢ়ি কিয় যাব লাগে আকৌ? মই তোমাক থৈ আহিমগৈ আকৌ, তুমি মোক যেনেকৈ থ'বলৈ যোৱা। হ'ব বাৰু দে, কালিলৈ পৰা তয়ে থবি, এতিয়া নালাগে। তোৰ স্কুললৈ দেৰি হ'ব নহয়, আৰু দেৰি হ'লে স্কুলত হেডমাষ্টৰে সোমাবলৈ নিদিব। এই 10 টকা ল, কিবা মন গ'লে খাবি, যা এতিয়া। আৰু শুন, তোৰ লগৰ কেইজনক কৈ দিবি, তই কেতিয়াও মিছা কথা নকওঁ। থেংক ইউ দেউতা। সেইদিনা সি বৰ ফূৰ্তি মনেৰে স্কুললৈ গৈ লগৰকেইটাক তাৰ চাইকেলখন দেখালে। গোটেইকেইটাই বৰ ফূৰ্তিৰে তাৰ চাইকেলখনৰ টেষ্ট ড্ৰাইভ ল'লে। আৰু আনফালে খোজকাঢ়ি যোৱাৰ ফলত পুনৰ দেউতাকৰ কামলৈ যোৱা পলম হ'ল, আৰু সদায়ৰ দৰে দেউতাকক পুনৰ কেতেৰা চেঙেৰা শুনালে। তথাপিও আজি দেউতাকৰ সেইবোৰ শুনিও মুখত হাঁহি এটা ওলমি আছে, কাৰণ তেওঁ নিজৰ পুত্ৰৰ মুখত হাঁহি এটা ওলমাই থৈ আহিছে।